হাই ফ্ৰেণ্ডছ, কি খবৰ? মোৰ ভাল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। সেইদিনা যে এটা সাঁথৰ দিছিলোঁ, ছোৱালীয়ে কি লুকাই থয়, আপোনালোকে হয়তো বহুতে ভাবি পাইছে আৰু তাৰ ভিতৰত কমেণ্ট দিয়া সকলৰ মই এতিয়া নামটো উল্লেখ কৰিম। তাৰে এতিয়া মই আনচাৰটো আগতে কৈ দিলোঁ। বয়স ৰাজু কলিতা ভ্লগ, তেওঁ দিছে বয়স। RN কাৰ্টুন বয়স। এই দুইজনে পাৰিছে, তেওঁলোকক ধন্যবাদ জনালোঁ আৰু আপোনালোকেও মোৰ কমেণ্টবোৰ দিবলৈ চেষ্টা কৰিব, এনেকৈ মোক আগুৱাই লৈ যাব। ধন্যবাদ। আজি আমাৰ প্ৰথম সাঁথৰ ওপৰত ছাতি তলত গুটি তাক খাই আহিন কাটি। আপোনালোকে ভাবকচোন, উত্তৰটো আমাৰ সময় ষ্টাৰ্ট হৈছে। আপোনালোকে ভাবি আছে নিশ্চয়, মই আশা কৰিছোঁ। হয়, আপোনালোকে ভাবাটোৱে উত্তৰ হ'ল কচু। এতিয়া আহক আমি দ্বিতীয় সাঁথৰলৈ আগবাঢ়োঁ। কাণত ধৰি নাকত বহে। কি হ'বনো ইয়াৰ উত্তৰটো? কাণত ধৰি নাকত বহে। আমাৰ সময় ষ্টাৰ্ট হৈছে। কাণত ধৰি নাকত বহে। আপোনালোকে ভাবকচোন। হয়, আপোনালোকে ভাবাটোৱে চশমা। চশমা আমি যি পিন্ধো সেইটো চশমা। এইবাৰ তৃতীয় সাঁথৰ। যি দিয়ে তাকে খায়, পানী দিলে মৰি যায়। যি দিয়ে তাকে খায়, কিন্তু হ'লে পানী দিলে মৰি যায়। আমাৰ সময় ষ্টাৰ্ট হৈছে। আকৌ এবাৰ কৈছোঁ, যি দিয়ে তাকে খায়, পানী দিলে মৰি যায়। উত্তৰ ইয়াৰ আপোনালোকে ভবাটোৱে হয় জুই। এইবাৰ আহক আমাৰ চতুৰ্থ সাঁথৰ। এনু 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 ধৰিবলৈ নাই ঠেনু। আকৌ এবাৰ কৈছোঁ, এনু 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 ধৰিবলৈ নাই ঠেনু। আমাৰ সময় ষ্টাৰ্ট হৈছে। আপোনালোকে ভাবকচোন। এনু 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 ধৰিবলৈ নাই ঠেনু। ইয়াৰে উত্তৰটো হৈছে কণী। আপোনালোকে নিশ্চয় ভাবিছিল। এতিয়া আমাৰ পঞ্চম সাঁথৰ। টোপ টোপ টোপালি, পানী পালে মুকলি। আৰু এবাৰ কৈছোঁ, টোপ টোপ টোপালি, পানী পালে মুকলি। আপোনালোকে উত্তৰটো ভাবকচোন। হয়, আপোনালোকে ভাবাটোৱে। ইয়াৰ উত্তৰ হৈছে জাল। এইবাৰ আমাৰ 6 নম্বৰ সাঁথৰ। দেশ আছে মানুহ নাই, নদী আছে পানী নাই। আকৌ এবাৰ কৈছোঁ, দেশ আছে মানুহ নাই, নদী আছে পানী নাই। আপোনালোকে ভাবকচোন উত্তৰটো। আমাৰ সময় ষ্টাৰ্ট হৈছে। হয়, আপোনালোকে ভাবা উত্তৰটোৱে হয়। ইয়াৰ উত্তৰ হৈছে মানচিত্ৰ। এইবাৰ আমাৰ 7 নম্বৰ সাঁথৰলৈ আগবাঢ়িম। ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্টত দিব। মই ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকৰ নামটো নিশ্চয় উল্লেখ কৰিম। এইবাৰৰ প্ৰশ্নটো হৈছে, হাবিত কাঁহে ওলাই নাহে। আপোনালোকে ইয়াৰ উত্তৰটো ক'ব। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। হাঁহি থাকক, সুখে থাকক, হা হা হা। দোস্ত, আপোনালোকে হয়তো এটা দুৰ্ঘটনা গম পাইছে ধুবুৰীৰ। আজি বেছি দিন হোৱা নাই, তাত এখন নাও এক্সিডেণ্টত মানুহ মৃত্যু মুখত পৰিছে। তাৰে দৃশ্য মোৰ হাতত কেইখনমান আছে, আপোনালোকক মই দেখাই আছোঁ। আৰু ভিডিঅ'টোৰ শেষত মই যোনটো তাৰমানে নিউজৰ পৰাই নিউজটো মই চাই পেলাই আপোনালোকক কৈছোঁ, সেই নিউজটোৰ মই লিংকটো আপোনালোকক দি দিম। আপোনালোকে ভিডিঅ'টো চাই পেলাই চাব পাৰিব আৰু নিউজটো। এই সকল দৃশ্য আপোনালোকে দেখিছেনে? এইটো এটা কিমান মানুহ আছিল। এইবাৰ এইটো এটা 2 নম্বৰ দৃশ্য। তৃতীয় দৃশ্য এইটো, আৰু এইটো চতুৰ্থ দৃশ্য। নৈৰ কটাই দেখিছেনে মানুহবিলাক কেনেকৈ উটুৱাই লৈ গৈছে? বহুতো এখন বাইকো আছিল আৰু নাওখনত বহুত বস্তু আছিল আৰু সেই বস্তু উটুৱাই লৈ গৈছে। আৰু যিসকল মানুহ মৰিছে তাত, তেওঁলোকৰ আত্মা চিৰ শান্তি লাভ কৰক আৰু আপোনালোকেও সিহঁতক আশীৰ্বাদ দিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আৰু আপোনালোকে সাঁতোৰাটো শিকিব।